बड'लेण्ड बुब्लि आरो बर' खौरांनि नायगिरि गासैनिसिमबो आरो बै खौरांगिरि बिथांमोननिसिमबो गिबियावनो गाहाम हामलायनायखौ बावहरग्रोबाय। जोङो बिखेखय जों सालबारि साब डिभिजननि सिङाव थानाय जोङो राबां दख'रा, सिके दख'रा आरो सालबारि दख'रा, सिलबारि दख'रा, रुपहि दख'रा मोनबा दख'रा लोगो नांनानै जोङो दाखालिबो एसपि बिथांनिसिम मेम'रेन्डाम होनाय जादोंमोन। जों दिनैबो सालबारि साब डिभिजननि एसडिअ अफिसार एसडिअ बिथांनो आरो सालबारिनि असि बिथांनिसिम जोङो मेम'रेन्डाम गथायनाया जों बाथ्राया जाहैबाय आथिखालाव सोलिबाय थानाय जे दल जात्रा फुजा फोरबो दा बेखौ लोब्बा लाखिनानै फुजाजोंनो गोबां जायगाफ्राव जुवा होनाय जादों, फुजाथिलिफ्राव जौ फाननाय जादों। दा बेफोरनि हेंथायै जोङो बेवहाय मेम'रेन्डाम लिरनानै जों बिथांमोननो गथायनाय जादों। बेफोरनि सायाव जोङो गोख्रोङै एक्सन लानो थाखाय खावलायनाय जादों। बिनि अनगायैबो गुबुन गुबुन समफ्रावबो गोबां समफ्रावनो जोंनि ओनसोलफ्रावबो आयेन बेरेखायै थिर टिकेट फाननाय शिलंनि बेबायदि गोबां आरो माखासे एन्टि ससियेल खामानिफोर ड्राग्स फाननाय बायदिसिना बेफोर एन्टि ससियेल हाबाफारिफ्रा जाबाय थादों। बेफोरनि सायावबो जोङो दुलाराय बर' फरायसा आफादा बेफोरनि हेंथायै खामानि मावगासिनो दङ। दा जोङो माब्लाबाबो समाज बेरेखा हाबाफारिफोरजों जोङो कमप्रमाइस खालामनाय नङा। बेनि थाखाय बा बेनि सायाव जोङो दुलाराय बर' फरायसा आफादा बिनि हेंथायै जोङो खामानि मावबाय थागोन। जोङो दुलाराय बर' फरायसा आफादा जोङो खावलायबाय थादों जे बेबायदिनो जोङो मेम'रेन्डामबो होबाय थादों आरो जोङो खायसे समफ्राव दुलाराय बर' फरायसा आफादा थोंजोङैनो फुजा कमिटि आरो जायफोर एन्टि ससियेलजों लोब्बा थानाय बिथांमोनखौबो जोङो खावलायबोबाय थादों। बेबायदिनो जुदि प्रखाखननिफ्राय एक्सन लायाबा जोङो जोंनिफ्रायनो थोंजोङै गुबुन रोखोमनि राहा लानाय जागोन। बेखौ थोंजोङैनो बुंनाय जादों जे खायसे समफ्राव एक्सन लायै समफ्राव जोङो माखासे रोखोमनि राहा लानाय जादों। बेफोरबायदिनो जोङो राहा लानाय जागोन। बिथांमोननि कमिटिनिसिम सालबारि साब डिभिजननि सिङाव जोङो दायो रुपहि दख'रानि बेन्दोङाव थानाय थुरिबारि देउलसालि दा बेवहाय फुजा मोनसे जाबाय थादों आरो सिके दख'रानि बेन्दोङाव थानाय मोनसे फुख्रिपारा होननाय जायगा হয়। আজি আমি 5টা আঞ্চলিক কমিটি আমাৰ মেম'ৰেন্ডাম দিয়াৰ উদ্দেশ্যটো হ'ল আমাৰ যি অঞ্চল সালবাৰী সাব ডিভিজন স্পেচিয়েলি এই অঞ্চলত যিখিনি এণ্টি ছ'চিয়েল এক্টিভিটিছ যেনেকৈ মদ, ড্ৰাগছ, যেনে পূজা যি মণ্ডপ ইয়াতে যি মদৰ ব্যৱসায় আৰু ডাইচ যিবিলাক এণ্টি ছ'চিয়েল এক্টিভিটিছ যি বৰ্তমান চলি আছে এই যি এক্টিভিটিছ সেই এক্টিভিটিছবিলাক অতি সোনকালে বন্ধ হ'ব লাগে বুলি আমি আমাৰ সালবাৰী সাব ডিভিজনত আমি মেম'ৰেন্ডাম আজি দিয়া হৈছে আৰু আমি আশা কৰোঁ আমাৰ যি মেম'ৰেন্ডাম এইটো অতি সোনকালে একশ্যন হ'ব বুলি আমি আশা কৰিছোঁ। আমি আজিলৈকে বাক্সা এছ পি তেখেতকো আমি মেম'ৰেন্ডামটো দিয়া হৈছে আৰু বিতংভাৱে আমি যি আমাৰ অঞ্চলত এণ্টি ছ'চিয়েল এক্টিভিটি যি চলি আছে ইয়াৰ বিষয়ে আমি এছ পি অফিচত আমি আলোচনা কৰা হৈছে আৰু আজিও আমাৰ সালবাৰী সাব ডিভিজনৰ আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ তেখেতৰ লগত আমি যিখিনি এণ্টি ছ'চিয়েল এক্টিভিটি ইয়াৰ বাবে আমি বিতং আলোচনা কৰাইছে আৰু তাৰপিছত আমি আজি অলপ সময়ৰ পিছতে আমাৰ বাক্সাৰ ডিচি তেখেতলৈকেও যাই আমি মেম'ৰেন্ডাম দিয়াৰ আমি সিদ্ধান্ত লৈছোঁ আৰু এই মেম'ৰেন্ডামটো আমি চেম মেম'ৰেন্ডামে আমি বনোৱা হ'ব যি এণ্টি ছ'চিয়েল এক্টিভিটি আমাৰ অঞ্চলত চলি আছে যি এক্টিভিটিবিলাক আমাৰ সমাজৰ কাৰণে এখন একদম বয়া চিনাৰী লৈ আহিছে সেইটো মানে বন্ধ হ'ব লাগে বুলি আমি মেম'ৰেন্ডামটো দিয়া হ'ব। তাৰপিছত যদি আমাৰ যি এণ্টি ছ'চিয়েল আমাৰ অঞ্চলত যি এক্টিভিটি চলি আছে সেইটো যদি নহয় বন্ধ যদি নহয় তেতিয়াহ'লে নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আমি আমাৰ সাংগঠনিক যি কৰ্মকৰ্তা আছে তেখেতসকললৈ আমি আমাৰ পলিচি মতে আমি এইটো বন্ধ কৰাৰ কাৰণে আমি কাম কৰি যাম। আমাৰ স্পেচিয়েলি আমি অলপ আগতে মই কৈছোঁ এনে ড্ৰাগছ আৰু যি আমাৰ পূজা মণ্ডপত বৰ্তমান যি দল যাত্ৰা চলি আছে ইয়াতে ডাইচ আৰু পূজাৰ যি মণ্ডপ পূজাৰ নামত যি মণ্ডপ পূজাৰ নামত যি মদৰ ব্যৱসায় চলি আছে
এইবিলাক বন্ধ হ'ব লাগে বুলি আমি মেমৰেণ্ডামত উল্লেখ কৰা হৈছে আৰু যাওয়া সময়তো আৰু আজিৰ দিনতো আমি জনাই আছোঁ প্ৰশাসনক পুলিচ প্ৰশাসনক আমি জনাই আছোঁ খবৰ দি আছোঁ তথাপিও মানে যিখিনি একশ্যন ল'ব লাগে এই নিচিনা একশ্যনটো হোৱা আমি দেখা নাই ইয়াৰ কাৰণে আমি আজি আমাৰ সাব ডিভিজনেল অফিচাৰ আৰু OC বিলাক আমি লগ ধৰাৰ আমি সিদ্ধান্ত লৈছোঁ অলৰেডি আমি STO লগ ধৰা হৈছে তাৰপিছত আমি এতিয়া বাক্সাৰ যি DC তেখেতসকলক যাই আমি মানে আলোচনা কৰি আৰু মেমৰেণ্ডাম দিয়াৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে চৰকাৰৰ কিবালৈ মোৰ অনুৰোধটো সেইটোৱে যিহেতু যি আমাৰ চৰকাৰ আছে বৰ্তমান এই চৰকাৰে সমাজ গঢ়াৰ কাৰণে বা সমাজত উন্নতিৰ কাৰণে কাম কৰাৰ কাৰণে যেহেতু চৰকাৰটো কথা কৈ আছে ইয়াৰ কাৰণে মই অনুৰোধ জনাম যে আমাৰ চৰকাৰে বা বৰ্তমানৰ যি চৰকাৰ BTR চৰকাৰে হওক অসম চৰকাৰে হওক যি এণ্টি ছ'চিয়েল এক্টিভিটিছ ইয়াৰ ওপৰত বিশেষ ব্যৱস্থা লয় এই কামবিলাক বন্ধ কৰিব লাগে মই অনুৰোধ জনাইছোঁ